নমস্কাৰ, মই নন্দিনী আপোনালোকক আৰু এটা নতুন ব্লগৰ সৈতে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই 7 তাৰিখে গোৱালপাৰালৈ আহিলোঁ। আজি বাঘৰত আছোঁ আৰু আজি আমি চব ওলাই যাম বুলি ভাবিছোঁ। ভিনদেউৱে ক'লৈ নিয়ে গম পোৱা নাই এতিয়ালৈকে। কি দেখা পাওঁ আপোনালোককো মই দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে, তেতিয়াহ'লে আজি ব্লগটো আৰম্ভ কৰোঁ। এয়া আমাৰ ৰাইজ ৰেডি হৈ আছে। দুগুবা ক'লৈ যাম? আমি ওলাই যাম। ভিনদেউ এতিয়া কোনফালে নিয়ে আমি গম পোৱা নাই এতিয়ালৈকে। ভিনদেউ কৈছে আমি প্ৰথমতে যাম পাৰ্বতী মন্দিৰ, পাৰ্বতী পাহাৰত আছে। তাৰপৰা কৈছে মানুহে বিশ্বাস কৰে যে যদি সেই মন্দিৰ ভাগত মনৰ আশা কিবা বিচৰা হয় সেই আশাটো খুব সোনকালে পূৰণ হয়। মোৰো তেনেকুৱা আশা আছে, চাওঁ কি হয়। পাৰ্বতী ফটো এভাগ আঁকি থৈছে।